তো কি খবৰ বন্ধুসকল, আশা কৰোঁ সকলোৰে ভাল। আকৌ এটা নতুন ভিডিঅ'লৈ আহিলোঁ আজি। হয়, 19 আগষ্টত মুক্তি লাভ কৰা এটা ট্ৰেইলাৰৰ ওপৰত। হয়, এখন নতুন ছবি আহি আছে তাৰ এটা ট্ৰেইলাৰ মুকলি হৈছে ইউটিউবত। তাৰ ওপৰত আজি ভিডিঅ'টো লৈ আহিছোঁ। মৃত্যুঞ্জয় মন্দিৰৰ এটা সুন্দৰ ড্ৰোন শ্বটেৰে আৰম্ভ হয় ট্ৰেইলাৰটো। তাৰ পাছত একশ্যন ড্ৰামাৰে ভৰপূৰ এখন নতুন ছবি অগ্নিবীৰ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই কাৰ্তিক আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চিত্ৰকথা। 2022 চনত ৰিলিজ হোৱা লংকাকাণ্ডৰ পাছত ডাইৰেক্টৰ ৰজনী বৰ্মনৰ আন এখন ছবি, য'ত 20ৰো অধিক অভিনেতা অভিনেত্ৰীক দেখা পোৱা যাব। তাৰ ভিতৰত সকলোৰে পৰিচিত বাহাৰুল ইছলাম, আকাশদ্বীপ, সিদ্ধান্ত কলিতা, চম্পক শৰ্মা, অতুল পাচনি, নয়ন নিৰ্বাণ, ভ্ৰান্তি মেধি, কিংকিনী ভট্টাচাৰ্য আৰু বহুতো। লগতে এটা আইটেম ছঙত দেখা পোৱা যাব প্ৰিয়ম পল্লৱী আৰু ছিংগাৰ কুসুম কৈলাশক। কি নাই ট্ৰেইলাৰটোত? হেলিকপ্টাৰ আকাশৰ পৰা নামিছে, স্কৰপিঅ' হাৱাত উৰিছে, ৰকেট লঞ্চাৰ আৰু বহুতো। আকাশদ্বীপৰ খলনায়কৰ ৰূপত সুন্দৰ এটা গেটআপ। সিদ্ধান্ত কলিতাৰ মন্দিৰ চৌহদত এটা ফাইটিং চিন আছে, কিন্তু ফাইটিং চিনটো অকণমান চিনাকি লাগিছে। যা হওক, ছবিখনত দক্ষিণ ভাৰতৰ পৰা এটা দল আহি অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। ছবিখনত যথেষ্ট ফাইটিং চিন আছে, লগতে ল'ৰা ছোৱালী উভয়ৰে ফাইটিং চিন দেখা পোৱা যাব আৰু বক্সিং ৰিঙৰো কেইটামান দৃশ্য ছবিখনত দেখা পোৱা গৈছে। ষ্টৰিটোৰ বিষয়ে সিমান এটা গম পোৱা নাযায় ট্ৰেইলাৰটোত। সেই হিচাপে ট্ৰেইলাৰটো ভালকৈ বনাইছে। ট্ৰেইলাৰটোত ষ্টৰিটোৰ বিষয়ে ছাছপেন্স যথেষ্টখিনি ৰাখিছে, কিন্তু ভিডিঅ'টোৰ কমেণ্ট চালে তাত মানুহবিলাকে সিমান ছেটিছফাই হোৱা নাই যেন লাগিছে। তাৰে বেছিভাগৰে মূল কমপ্লেইনটো হ'ল যে ট্ৰেইলাৰটো এডিটিং। হয়, ট্ৰেইলাৰটো এডিটিঙত বেছি জোৰ দিয়া যেন লগা নাই। সাধাৰণভাৱে ট্ৰেইলাৰটো বনোৱা হৈছে আৰু যথেষ্ট ভাল কৰিব পাৰিল হয় ট্ৰেইলাৰটো। ট্ৰেইলাৰটো ভাল হ'লে মানুহৰ কি আগ্ৰহটো বাঢ়ে ছবিখনৰ প্ৰতি। ট্ৰেইলাৰটো আৰু ইম্প্ৰুভ কৰিব পৰা গ'ল হয়। যা হওক, এইটো মাত্ৰ ট্ৰেইলাৰহে। ছবিখন হয়তো ইয়াতকৈ বহুত ভাল গুণে ভাল হ'ব, আশা ৰাখিছোঁ মই সেইটো কথা। দ্বিতীয় কমপ্লেইন আছিল বেছিভাগৰে যে VFXৰ ক্ষেত্ৰতো যথেষ্টখিনি পিছপৰি আছে। তথাপিও অসমীয়া ছবি জগতৰ যিটো ইম্প্ৰুভমেণ্ট যথেষ্ট ভাল লাগিছে। এইখন চিনেমাটো বহুতখিনি ইম্প্ৰুভমেণ্ট হৈছে, যদিও 100% বুলি আমি ক'ব নোৱাৰোঁ, যি 100% নহয় বাৰু বৰ্তমান, কিন্তু আশা কৰোঁ আগলৈ তেওঁলোকে 100% দিব। অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ যিটো গ্ৰ'থ, বৰ্তমান যিটো গ্ৰ'থ গৈ আছে, আশা কৰোঁ সময়ৰ লগে লগে সকলোখিনি ভাল হৈ যাব। এইটো জাষ্ট ট্ৰেইলাৰহে, ইয়াত কিছুসংখ্যক ভুল ত্ৰুটি থাকি যাব পাৰে। আশা কৰিছোঁ মূল ছবিখন যথেষ্ট ভাল হ'ব। ইতিমধ্যে ছবিখনে যথেষ্ট সময় লৈছে। ছবিখন 2024 চনৰ ফেব্ৰুৱাৰী মাহতে ৰিলিজ হোৱাৰ কথা আছিল। এই সময়ছোৱাত তেওঁলোকে VFX আৰু এডিটিঙৰ ওপৰত গুৰুত্ব দিয়া বুলি আশা ৰাখিছোঁ, আৰু যদি এনেকুৱা হয় নিশ্চয় ছবিখন ভাল হ'ব। মই এজ এ চিনেমা লাভাৰ হিচাপে অসমীয়া ছবি জগতখন আৰু আগুৱাই যোৱাৰ কামনা কৰিম। সদায় তাৰ কাৰণে যি কৰিব লাগে মোৰ ফালৰ পৰা মই নিশ্চয় কৰিম। হয়, 10 অক্টোবৰ তাৰিখে ছবিখন মুক্তি লাভ কৰিব। আশা কৰোঁ সকলোৱে আহিব চাবলৈ, আমি ছবিখন উপভোগ কৰিম। মই বেছিকৈ এক্সাইটেড আছোঁ আদিল হুছেইন ডাঙৰীয়াৰ অভিনয় চাবলৈ। আজিলৈ এৰিছোঁ, বেছি দীঘলীয়া নকৰোঁ ছবিলৈ। আৰু যোদ্ধা ছবি ৰিলিজ হৈ মই চালোঁ, আপোনালোকে চালেনে কমেণ্টত জনাব, আৰু যোদ্ধা মুভিৰ ৰিভিউটো আনিবলৈ চেষ্টা কৰিম। আশা কৰোঁ সকলোৰে ভাল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু যদি নতুন হয় মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ, বাই বাই, ধন্যবাদ, জয় অসম।